এনেকুৱা পৰিৱেশ হৈছে, কিছুমানৰ মতেতো ভগৱান কৃষ্ণ ভগৱানেই নহয়, এনেকুৱা অৱস্থাও হৈছে। প্ৰভুসকল এই লৈ বিতৰ্ক এটা চলি আছে। ৰাজহুৱা মঞ্চত, সাংস্কৃতিক মঞ্চত যেতিয়া জনপ্ৰিয় ব্যক্তিসকলে সমাজলৈ এনেকুৱা কুবাৰ্তা প্ৰেৰণ কৰে, সমাজখনৰ ওপৰত মংগল হ'ব জানো? ভগৱান কৈছে যে কৃষ্ণটো ভগৱান নহয়, মানুহে বোলে। প্ৰভুসকল, আমি যিবিলাক নলা নৰ্দমা দেখো নহয়, খুব লেতেৰা প্ৰতিবন্ধময় নলা নৰ্দমা, সেই নলা নৰ্দমাবিলাক খুব সুন্দৰ হয় দেখিবলৈ যদি গাহৰিৰ দৃষ্টিৰে চায়। মোৰ প্ৰতিক্ৰিয়া ইমানেই। গতিকে পুতি গন্ধময় বিষ্ঠাযুক্ত নলা নৰ্দমাও মানুহে গাহৰিৰ দৃষ্টিৰে চালে সিও সুন্দৰ হৈ যায়। মই এইখিনিতে আপোনালোকক এটা উদাহৰণ দিওঁ, বৰ ধুনীয়া উদাহৰণ। এই কথাখিনি বৰ্তমান সমাজ ব্যৱস্থাৰ উঠি অহা প্ৰজন্ম, আপোনাৰ সব ইয়াত আজি যুৱক যুৱতীয়ে ইয়াত আয়োজন কৰিছে ভাগৱতৰ। কিমান হেঁপাহ, মনত উদ্দীপনা। এই উদ্দীপনা আৰু হেঁপাহে সমাজৰ কাৰণে এটা পজিটিভ বাৰ্তা প্ৰেৰণ কৰিছে, বাৰ্তা কৰি আছে। কাৰণ উঠি অহা প্ৰজন্ম যদি আধ্যাত্মিকভাৱে পৰিশীলিত নহয়, তেতিয়াহ'লে তেওঁলোকে শিক্ষাগত অৰ্হতাৰে যি মানে শিক্ষা গ্ৰহণ নকৰক কিয়, যি উপাৰ্জনে নকৰক কিয়, সেই ধনসমূহৰ সঠিক প্ৰয়োগ তেওঁলোকে কৰিব নোৱাৰিব। যাৰ কাৰণে গোটেই জীৱনটো তেওঁলোক দুৰ্বিষহ জীৱন কটাব। আপোনাৰ কুৰুক্ষেত্ৰ মহাসমৰত শেষত যেতিয়া দুৰ্যোধনৰ মৃত্যু হ'ল, বীৰগতি প্ৰাপ্ত হ'ল, ভগৱান কৃষ্ণই গান্ধাৰীকে এটি বাৰ্তা প্ৰেৰণ কৰিছে যে হে গান্ধাৰী মহাৰাণী, তুমি তোমাৰ অতি মৰমৰ পুত্ৰ দুৰ্যোধনক তুমি শেষবাৰৰ কাৰণে চাই ল'ব পৰা। কাৰণ তেওঁলোকে গোটেই জীৱন এশটা পুত্ৰ নেদেখিলে, চকুত কাপোৰ বান্ধি থাকিলে। আৰু সকলোৱে জানে যে দুৰ্যোধন গান্ধাৰীৰ কাৰণে অতি মৰমৰ সন্তান আছিলে। গতিকে তেওঁৰো যিহেতু মৃত্যু হ'ল, গতিকে মাতৃয়ে হয়তো শৱ সৎকাৰৰ আগমুহূৰ্তত এবাৰ চাব বিচাৰিব পাৰে। ভগৱানে তেওঁলোকে বাৰ্তা প্ৰদান কৰে। ভগৱান কৃষ্ণৰ বাৰ্তা শুনি গান্ধাৰীয়ে ক'লে যে মই জীৱন্ত অৱস্থাতে মোৰ পুত্ৰক নেদেখিলো, আৰু মৃত্যুৰ পিছতনো আৰু কি চাই মোৰ কি লাভ? এতেকে মই মোৰ পুত্ৰৰ শৰীৰ, শৱ শৰীৰ মই দৰ্শন নকৰো। কিন্তু তেওঁ কৈছে যেতিয়া, আজ্ঞা কৰিছে যেতিয়া, মই কাইলৈ মোৰ চকুৰ বাতিটো খুলিম। গতিকে কৃষ্ণকে এবাৰ মোৰ ওচৰলৈকে আহিবলৈ দিব, মই এবাৰ কৃষ্ণকে এবাৰ চাম। ভগৱান কৃষ্ণ ৰাতিপুৱা আহি ওলাল, গান্ধাৰী তুমি মোক বিচাৰিছা বোলে। কি কাৰণত? বোলে মই তোমাক চাব বিচাৰিছো, মোৰ আজি চকুৰ বাতিটো মই খুলিম। কিহৰ কাৰণে? মোক চোৱাৰ ইচ্ছা হ'ল। কুন্তীয়ে সদায় কৈ থাকে তুমি বোলে দেখিবলৈ অতি সুন্দৰ, তোমাৰ নিচিনা সুন্দৰ পুৰুষ পৃথিৱীত নাই, তোমাৰ নিচিনা ধুনীয়াকে কোনেও হাঁহিব নাজানে, তোমাৰ নিচিনাকে খোজ কাঢ়িব কোনেও নাজানে, তুমি যিবোৰ বস্ত্ৰ অলংকাৰ পৰিধান কৰা তেনেকুৱা বস্ত্ৰ অলংকাৰ পৃথিৱীত দ্বিতীয় কোনোজনেই পৰিধান নকৰে। গতিকে সৰ্বাংগ সুন্দৰ তুমি কৃষ্ণ দ্বাৰিকাধীশ। গতিকে মই তোমাক এবাৰ দৰ্শন কৰিব খুজিছো, যিটো কুন্তীয়ে সদায় চাই থাকে। ঠিক আছে বাৰু, তুমি চোৱা। তো গান্ধাৰীয়ে তেওঁৰ কাপোৰখন চকুৰ পৰা আঁতৰাই দিলে, দি কৃষ্ণক চৰণৰ পৰা শিৰলৈকে আৰু শিৰৰ পৰা চৰণলৈকে দৰ্শন কৰিলে। কৃষ্ণক দেখিলা? কি দেখিলা? কৈছে এইটোৱে দেখিলো যে তুমি অতি কুৎসিত,
তোমাৰ নিচিনা কুৎসিত পুৰুষ পৃথিৱীত দ্বিতীয়জন আছে। কৃষ্ণ কৈছে ভাল কথা, তোমাৰ দৰ্শন হৈ গ'ল, মই যাব পাৰো এতিয়া। বোলে যাব নোৱাৰিবা। কিহৰ কাৰণে? যে মই যে তোমাক কুৎসিত দেখিলো আৰু কুন্তীয়ে যে তোমাক অতি সুন্দৰ দেখে, ইয়াৰ কাৰণ কি? নে তুমি গান্ধাৰীক বেলেগকে দেখুৱালা তোমাৰ ৰূপ, আৰু কুন্তীক তুমি বেলেগ ৰূপ দেখুৱালা নেকি? দেখুৱাইছা? দ্বাৰকাধীশ কৃষ্ণ পুৰুষে কৈছে না, মোৰ এটাই ৰূপ। সেই ৰূপটো মানুহৰ মনৰ জোখাৰে তেওঁলোকে দেখে। যিচকি মন ভাৱে উচিকি গুণ গাৱে। ভাৱনা পূৰ্বক মানুহৰ ভাৱনাৰে ভগৱানক যেনেকে দেখে তেওঁ তেনেকে দেখে। কোনোবাই দ্বাৰকাধীশ দৈৱকীনন্দন কৃষ্ণ ভগৱান স্বৰূপে সৰ্বশক্তিমান ৰূপে দেখিব পাৰে, এইটো তেওঁৰ ভাৱ দৃষ্টি। আৰু কিছুমানৰ মতে ই ভগৱান নহবও পাৰে, এইটো তেওঁৰ দৃষ্টি। গতিকে দৃষ্টিভংগীৰ মানে পাৰ্থক্য। গান্ধাৰী এই সম্পৰ্কে কৈছে যে গান্ধাৰী অত্যন্ত স্বাৰ্থপৰ আৰু নিজৰ সুখ স্বাচ্ছন্দ্যৰ নামত গোটেই জীৱন অতিবাহিত কৰা এগৰাকী মহিলা। সেইকাৰণে তেওঁ ভগৱান কৃষ্ণক অসুন্দৰ দেখাটো একো অস্বাভাৱিক নহয়। অৰ্থাৎ যিবিলাক ব্যক্তি অত্যন্ত স্বাৰ্থপৰ, কেৱল নিজৰ সুখ স্বাচ্ছন্দ্যৰ কথাকে জীৱনত ভাবি থাকে, তেওঁলোকে ভগৱানক সুন্দৰো নেদেখে, ভগৱানো নেদেখে। তেওঁলোকে কেৱল নিজৰটোৰ বাহিৰে আৰু বেলেগ নেদেখে। গতিকে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ। মংগলাচৰণত ভগৱান কৃষ্ণৰ তিনিটা স্বৰূপ বৰ্ণন হৈছে, সৎ, চিৎ আৰু আনন্দ। সচ্চিদানন্দ ৰূপায়, সৎ, চিৎ, আনন্দ ৰূপায়। ভগৱানৰ এই তিনিটা স্বৰূপ। ভগৱান সৎস্বৰূপ। সৎ শব্দৰ অৰ্থটো হ'ল সত্য। সত্য মানে বিশ্বজনীন সত্য, চূড়ান্ত সত্য। ইয়াতকৈ আৰু বেলেগ সত্য নাই জগতত। মহাপ্ৰভু মাধৱদেৱে লিখিছে, তুমি কেৱলে সঁচা মাত্ৰ, ও ৰাম 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 কান্ত বিনে মিছা জগতে সাধনা। হৰিহে কেৱলে সঁচা মাত্ৰ, হৰি কেৱল সঁচা, বাকী যিমান দেখিছে সকলো মিছা। সেইকাৰণে হৰিৰ স্বৰূপটো সৎস্বৰূপ। সেইকাৰণে গুৰুসকলৰ প্ৰতি শিষ্যসকলৰ যি নিবেদন, আপোনালোকে যদি কোনোবা গুৰুৰ ওচৰত আশ্ৰয় লয়, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম। প্ৰভুসকল কোনো গুৰুৱে কেতিয়াও কোনো শিষ্যক নকয় যে তুমি মোক সাক্ষাৎ ভগৱান বুলি মানিবা। কোনো গুৰুৱে নকয়, এইটো গুৰুৰ নিয়ম নহয়। কোনো সত্ৰাধিকাৰে আজিলৈকে কোনো শিষ্যক কোৱা নাই যে আজিৰ পৰা তোমাৰ মই প্ৰভু ঈশ্বৰ। কোনোবা সত্ৰাধিকাৰী কৈছে জানো? কোৱা নজিৰ আছে নেকি? কোনো সত্ৰাধিকাৰে নকয় যে মোক তোমালোকে আজিৰ পৰা প্ৰভু ঈশ্বৰ বুলি নাচিবা। কোনো সত্ৰাধিকাৰে কেতিয়াও কোনো শিষ্যক নকয় যে মই তোমালোকৰ প্ৰভু ঈশ্বৰ বুলি। যিহেতু ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাৰ গুৰুকেইটাক সিদ্ধান্ত দিছে, গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰা, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, তস্মৈ শ্ৰী গুৰুৱে নমঃ। গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, গুৰুসকলক সাক্ষাৎ পৰম ব্ৰহ্ম বুলি শিষ্যসকলে মানে। সেইটো শিষ্যসকলৰ নিজৰ মনৰ কথা। গুৰু মানে গৰাকী, গুৰু মানে নাথ, গুৰু অৰ্থ হ'ল প্ৰভু, প্ৰভু শব্দৰ অৰ্থ হ'ল গৰাকী, প্ৰভু মানে হ'ল মালিক, প্ৰভু মানে হ'ল ঈশ্বৰ, প্ৰভু মানে সৰ্বে সৰ্ব। আপুনি মানিব পাৰে। মই যদি মোৰ জীৱনত কাৰোবাক মোৰ গৰাকী বুলি মানো, সেইটো মোৰহে কথা। মই যাক গৰাকী বুলি মানিছো, আপুনি তেওঁক নামানিবও পাৰে। আপোনাৰ প্ৰথমতে মই কিয় মানিম নাচলো? গতিকে ঈশ্বৰ গুৰুসকলে নিজকে কেতিয়াও গুৰু বুলি, প্ৰভু বুলি, ব্ৰহ্ম বুলি নাভাবে। গুৰুসকলে এইটো তেওঁলোকৰ দায়িত্ব বুলি ভাবে। ভগৱানক সাক্ষাৎ কৰাই দিয়া শিষ্যসকলক এই গুৰুসকলৰ কৰ্তব্য, আৰু সেইটো গুৰুসকল অতি থাকে। তাৰে কাৰণে তেওঁলোকৰ জীৱনৰ সৰ্বতো প্ৰকাৰৰ কল্যাণকাৰী চিন্তা কৰে কাৰণে, এন্ধাৰৰ পৰা পোহৰৰ বাট প্ৰদৰ্শন কৰাৰ কাৰণে শিষ্যসকলে গুৰুসকলক ঈশ্বৰ জ্ঞান কৰে। এইটো এটা পৰম্পৰা ভাৰতবৰ্ষত। সেই প্ৰভুসকল গুৰু, সেইকাৰণে ঈশ্বৰৰ যি স্বৰূপ সৎ,
সেই সৎ স্বৰূপলৈকে লৈ যাবৰ কাৰণে গুৰুসকলে দায়িত্ব গ্ৰহণ কৰে আৰু শিষ্যসকলে গুৰুসকলক সেই বুলি প্ৰাৰ্থনা কৰে, ওম আসতু মা সতগময়, মোক অসতৰ পৰা সতলৈ লৈ যোৱা। অসৎ মানে মিছা, এই মিছা জগতখনৰ পৰা মোক সঁচা অস্তিত্বলৈকে লৈ যোৱা মোক এই গুৰুদেৱ। আৰু সঁচাটো কোন? সঁচা ঈশ্বৰ। সেইকাৰণে একাদশ স্কন্ধৰ কৃষ্ণ উদ্ধৱ সংবাদত ভগৱান কৃষ্ণই উদ্ধৱৰ আগত কৈছে, আমাক চিনাই গুৰু কৃপাম, যিজনে মোক দেখুৱাই দিব পাৰে, চিনাই দিব পাৰে, মোৰ স্বৰূপ উপলব্ধি কৰোৱাব পাৰে, তেওঁই গুৰু। সেইকাৰণে ঈশ্বৰৰ এটা স্বৰূপ মংগলাচৰণত কৈছে সৎ স্বৰূপ বুলি, অৰ্থাৎ তুমিয়েই মাত্ৰ সঁচা, বাকী সকলোবোৰ মিছা। মিছা মানে অস্থিৰ, অবস্তু, অপদাৰ্থ, ক্ষয় হ'ব, এদিন নিশেষ হৈ যাব। তুমি কিন্তু নোহোৱা, তুমি সৰ্বদা স্থিৰ, অচ্যুত, সৰ্বদা থাকা। আৰু আনটো হ'ল চিত। চিত শব্দটোৰ অৰ্থ হ'ল জ্ঞান। ভগৱান জ্ঞান স্বৰূপ। এতিয়া জ্ঞান কি? মানে বহুত শিক্ষাগত অৰ্হতা ল'লে এজন ব্যক্তি জ্ঞানী নহ'বও পাৰে। আৰু স্কুলৰ বাৰাণ্ডা গছকি নোপোৱা এজনো ব্যক্তিও জ্ঞানী ব্যক্তি হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰিব পাৰে। জ্ঞানৰ সংজ্ঞা সেইকাৰণে শিক্ষাৰ সংজ্ঞা আৰু জ্ঞানী, শিক্ষিত লোকৰ সংজ্ঞা আৰু জ্ঞানী লোকৰ সংজ্ঞাৰ মাজত পাৰ্থক্য আছে। প্ৰতিজন জ্ঞানী লোককে শিক্ষিত বুলি ধৰাই হয়, কিন্তু প্ৰতিজন শিক্ষিত লোক যে জ্ঞানী হ'ব ইয়াৰ কোনো নিশ্চয়তা নাই। এতিয়া কথাটো হৈছে কি, এতিয়া জ্ঞান কি? জ্ঞান হৰি যে সঁচা, এইটোৱেই হ'ল জগতৰ শ্ৰেষ্ঠ জ্ঞান। তাত ব্যতিৰেকে সকলো মিছা, এই কথাটো যিজনে জানে তেওঁই জ্ঞানী। আৰু আনন্দ ঈশ্বৰৰ আন এটা স্বৰূপ, সৎ চিত আনন্দ। আনন্দ মানে আনন্দই, আনন্দৰ কোনো পৰিভাষা নাই। কিন্তু সুখ আৰু আনন্দৰ মাজত পাৰ্থক্য আছে। সুখ মানে সুখৰ কোনো স্থায়িত্ব নাই। সুখ যিদিনাখন আত্যন্তিক সুখলৈ ৰূপান্তৰ হৈ যাব, সুখ যিদিনাখন পৰম সুখলৈ ৰূপান্তৰ হৈ যাব, তেতিয়া তেওঁ আনন্দ বোলা হয়।